হৈছে হেল্ল' গাইছ, আপোনালোকৰ কি খবৰ? আপোনালোকে চাগে ভালে আছে, ময়ো ভালে আছোঁ। আপোনালোকক কৈছোঁ নহয় 2000 চনৰ কাপোৰ পিন্ধি পূজা যাম। এয়া চাক ওলাইছোঁ 2000 চনৰ কাপোৰ পিন্ধি পূজা চাম। ধুনীয়া ধুনীয়া জয় শ্ৰীৰাম হনুমান বুলিলে এই খপাটোহে কিনিছোঁ। কমেণ্ট কৰি জনাবচোন কেনেকুৱা। আৰু হনুমানৰ লেটুটো চাইছা নহয়, আজি এইটো কিনি আনছে এতিয়া 170 টকা নিছে দেই। কেনেকুৱা লাগিছে? এইটো মানে জুই জ্বলা নহয় আৰু এতিয়া আন্ধাৰ নেকি? মানে কাপোৰ লোৱা নাই। 2000 চনৰ শাৰীখন পিন্ধি আজি মই নাম চাব যাম আৰু কালি প্ৰসাদ দিব যাম। 23 চনৰ পিন্ধো আৰু তই কালি 25 চনৰ পিন্ধিবি 2000 চনৰ পিন্ধিছে আৰু কাপোৰ লোৱা নাই মানে এই দুযোৰ আগৰে আছিল। যোৱাবাৰ বহাগতে ছোৱালীজনীৰ বিয়া মানে মানুহ খাবলৈ মাততে এই দুযোৰ দিছিল। এয়া দিছিল নহয় বহুত কাপোৰ। সেইকাৰণে ছোৱালীজনীয়ে কৈছে মা তুমি এই দুযোৰ চিলাই কিনে পিন্ধিবি। তাকে চিলাব দিছোঁ। মই লোৱা নাই দেই, মিছা কথা নকওঁ। ছোৱালীজনীয়ে দিয়া হ'ল। ছোৱালীৰ মিছা কথাটো নহয়, এই নতুনে এইযোৰ কাপোৰখিনি নতুন কিন্তু কম দামী হ'লেও মানে নতুনে দামী কম দামী কথা নাই। কাৰণ পূজাত আৰু দুৰ্গা মায়েতো গম নাপায় কম দামী কম দামী কথা নাই। মানে যিখিনি ওজনৰ মানুহ যিখিনি বাজাৰটা কৰিব লাগিব। কাৰণ বেছি বিচাৰিলে মানুহৰ মনটোহে আচল। যিয়ে নহওক ভগৱানৰ ওচৰত নতুন একযোৰ পিন্ধি সেৱা কৰিব পাৰিম আৰু। হয় দে হনুমান। কেনেকুৱা লাগছে কমেণ্ট কৰি জনাবাচোন। কাপোৰ দুযোৰ ছোৱালীজনীয়ে দিয়া বুলি ক'ব লাগিব। ধুনীয়া 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 লাগিছে নে নাই সাজিব দে, পিন্ধিলেহে গম পাম। গম পাবি দে। একেবাৰে কম দামত দেই। হনুমানত এইবাৰ নাকটা লাৰু দে হনুমান। আৰু তাৰমানে মোৰ ছোৱালীজনী শকত ওখকে না, এইবিলাক অলপ খাটা চাইজৰ। সেইকাৰণে মই অলপ চুটি চাপৰ মানুহ নহয়, মোৰে হ'ব। ছোৱালীজনীৰ খাটা হ'ব। ধুনীয়া কেনেকুৱা লাগিছে? ধুনীয়া। মানুহ কওক নকওঁ, ময়ে ক'লোঁ আৰু বুজি পাইছা? বেছি দামৰ নালাগে, কম দামৰে ভাল। যিয়ে নহওক এই দুযোৰ পিন্ধি পূজা চাম। এতিয়া আজি 2000 চনৰ শাৰীখন পিন্ধিছোঁ, মানে বেয়া কথা নহয়। আপোনালোকৰ আগত কিছু পিন্ধিমহে। বা দেখাল আৰু মানুহ। আৰু 2000 চেণ্ডেল পিন্ধিম 2016 চনৰ আছে, এখনো আছে 16 চনৰ। কালি কি পিন্ধিবি 2025-ৰ? 2016 চনৰ টপলা বান্ধি সেনা থৈ দিছিলোঁ। একেবাৰে ঢোলা কি হৈছে কালি ধুনীয়া কৰি ঘঁহি থৈ দিছোঁ দেই। আজি পিন্ধিম। অলপ মৰম লগা আছে চেণ্ডেলযোৰ। মই পিন্ধাই নাখায় নহয়, বেয়া নাপাব দেই আপোনালোকে এনেকৈ দেখা নাযায়। কি বেয়া পায় আৰু খপাটো মাৰি লওঁ। হনুমানৰ লেটুৰ নিচিনা লাগছে কিন্তু দেই। কেনেকুৱা লাগিছে খপাটো? ধুনীয়া, একদম হনুমানৰ লেটুৰ নিচিনা। চুলি নাই নহয় মোৰ, এয়া টাকলা টুকৰা ওলাই যায়। হ'ব দে, মানুহ গম পাই দে কিমান চুলি আছে। সেইকাৰণে এই খপাটো মানুহ বহুত গম পায় কিমান চুলি আছে। শাৰীখন ভাল লাগে আৰু পিন্ধি লিপলিপা হৈ থাকে নহয়। মই একদম ধুনীয়াকৈ দেখাই দি আছোঁ দেই। এয়া চাওক, মানুহজনো ইমান এটা দীঘল নহয়, চুটি চাটা এইখিনি হনুমানৰ দৰে। 4 ফুট দে চুটি চাপৰে খাওঁ দে সোনকালে বোলা হৈছে তাক মজা চাৰিগিলা ৰাখো না হৈছে। আজি হনুমান হ'লেও কিন্তু ধুনীয়া লাগছে হনুমানক। তাক নকবি দে বলা। পিনে লিজা আৰু পূজা ৰেডি। পূজা আজি নাম চাব যাব না। ধুনীয়াকৈ ওলাইছে চা। ওলা হৈছে না? 10 টকা কম দিছোঁ 70 টকা। যাবি না? আৰু আমাৰ পূজা চাব এই যে পূজা নামো পূজা আৰু দুৰ্গা পূজা চাব যাওঁ। আৰু আমাৰ সৰু মইনা লিজা দে যা যাই থাক। এয়া মোৰ লগ আৰু লগ আছে বৌ আকল দিম। হ'ব দে, মই বাইক লৈ যাই আছোঁ। যা চাবিটা লগ পকেটত যা। এই যে আমি আহি পালোঁ দেই পূজা
হয় সৰু বাচ্চা চোৱা নেকি বহিবি যা বাবুক দেখাই দিব লাগছে এইফালে যা বাবুক দেখাই দিব লাগছে নালাগে বেয়া কথা লেভেলটা দেখা লাগবে বেশি ভাল লাগছে ধুনীয়া ঘুমি যায় তো ডাঙৰ দুইশো টাকা এইবিলাক 200 নহয় 200 টাকা বেছি দাম খাইছে আমার দেখি একটা তো না নো ইলা আর পুরা লাগে আর 200 টাকা লাগে হবে এখান দিলে তো কাম দিই না অলপমান খাব পারছি আউটো লাগি আছে ঘৰত গেলে দেৰি হ'ব আসি লাগবে আছে সাবধান এইটা পূজা নইটা লাগবো দিবি না লবি দে লবি লবি দে পিঠিত লৈ বেৰাবি ভাষা নিবি না পুরাই ভাত বনাইছে নাখাম আৰু কচু দি তৰকাৰী হ'ব অলপমান খাই যাব দি ভয় খাইছে এতিয়া আছে যে দিয়া হয় আমাৰ বৌ ৰাৱণ চাব যাব ৰংজুলিত আৰু এই বাছখনত যাব আমাৰ বৌ ধুনীয়া নহয় কিউট ময়ূৰত যাম দেখান ল'ম আৰু মৰিগাঁৱত যাম প্লেন দি পুৰা দাদাগিৰি দম আছে প্লেন দি যাম জাঙৰি ঘৰত লাল না কমলা কমলা ৰঙা ভাল হ'ব না ভাল হ'ব দে এটা বলে 1000 টাকা লাগে কি 200 দোকানত আনিবি 1000 টাকা আনিবি আর এটা লইছ 1000 টাকা একটা কম নেদি ও বেসবা আনা নাই মন লাগে ডিজাইন পানি গিলা কত যাবি যে সব পাবে লাগলে পাবে এটা ওই এটা আনবে গেছো মানু তাক না দেখা কি হয় যে গল্প করি আছে দেখি কোর প্রান্তি আনবে গেছো পানিটা কত জাতি খুদি আনছি পানিটা এতে থাকে কোর প্রান্তি এটা গুয়াহাটি ভাল লাগছে সাইজটা
1000 টাকা লয় নাকি যদি কাটবা লাগে আনি দিব কারেন্টর না আমি পূজা চাই আহিলো দেই অলপমান বজাৰ কৰি আনিছো কি আনিছো আপোনালোকক দেখুৱা আৰু হাতখানে বিয়াই যায় সৰু সৰু টপলা বহুত আছে দেখোন দুই বাগে ফটা পূজাৰ বজাৰ প্ৰথমতে ফটাই হ'ব আজি প্ৰথম পূজা মেইন এতিয়াই নহয় অঁ আৰু কালি প্ৰসাদ দিব যাব লাগিব কল আগতে আনিছো কল এইয়া কল হাততে আৰু এয়া ধূপ এয়া কণী ভাত খাব আনিছো আৰু বুট আনিছো তেল চেনি বাচন মাজিব লাগিব খালেতো মাছবাই লাগিব প্ৰসাদ দিয়াৰ কাৰণে বুট আনিছে একপোৱা প্ৰসাদ দিব লাগিব এতিয়া ভালকৈ ললিপপ চিকেন ললিপপ আৰু এইবিলাক কিবা কিনি মানে বুট ভজা 12 ভজা এই আৰু একো খোৱা নাই দেই তাতে এখন তামোল খাইছোঁ এইখিনিয়ে পূজাৰ বজাৰ কি কৰিবি আৰু কিনো আনিম আৰু নহয় আছে হয় দে কিনিও আনিবি আৰু বুটখিনি ভিজাই দিব লাগিব তাকতো যি বস্তু আনিবি পইচাটো লাগিব নহয় এতিয়া ভাত বনাম ভাত মানে এই বুট ভাজা মটৰ ভাজা কি আনিছোঁ এইবিলাক দিয়ে খাম দালি নবনাম আৰু এইবাৰ ভাত খাই কিনে আৰতি চাব যাম আৰতি আৰম্ভ হ'ব মানুহজনে মোক কৈছে আৰতি দিবা মই নিদিওঁ আৰতি কাৰণ দিবাতো পাৰা ময়ে বজাম দিব পৰা কৈছে ময়ে ঢাক বজাম তুমি আৰতি দিয়া মোৰ আৰতি দিবা ইচ্ছা নাই মুঠতে মানে গলে কি হয় এই আৰু এই বুকখন ধপধপাই বহুত মানে বহুত টাইম থাকিব লাগে নহয় সোনকালে ভাত বনোৱা বহাই দিয়ে যা হৈছে এতিয়া আৰতি চাব যাব লাগিব সোনকালে ভাত বহাই দিয়ে যা হনুমান যা এই হনুমান নকবি যে মানুহবিলাক কি ক'ব কি ক'ব হনুমান নিচিনা দেখে হনুমানে কম যা 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 খালিখন সঁচাই নাহে ভাত বনাম খচাব নালাগে দেৰিকৈ বনাই থনাই 2000 চনৰ দে হ'ব দে যিহেতু দিবা পোৱা নাই যে সেইকাৰণে মানে বিৰাট ফূৰ্তি পাই হ'ব বনা এতিয়া মই ভাত বনাম ভাত বনাই ভাতখিনি খাম খালি সুদা ভাত পাই বনাব লাগিব খাম এখনে খাম নহয় নেকি পিছত খাম আহি খাবি মোৰো ভোক লাগছে কিছু নোখোৱালি আৰু মামা পেটা আনবা লাগছে নেকি এই 9টা 10টা বজাত ভাত খাই কোনবেলা আৰতি চাবি তুমি কথা যে কোৱা কিছু নোখোৱালি পূজা কি খাব লাগে বাচ্চা যাওঁতে এইবাৰ খুৱাম সৰু বাচ্চাৰ নিচিনা দে ভাতটো বনাই খুৱাবি না নাই হ'ব যা খুৱাম যা এইবাৰ ঠিক আছে ভাতখিনি বনাই থৈ না আৰতি চাব যাম আপোনালোকক অলপমান দেখুৱাম দেই আৰু আপোনালোকে গম পালে মই আৰতি নেদো বুকখনৰ মানে বিহাই হ'ব গ'লে কি হয় তাকে দেখা যাব যা বাই বাই দেই ভাত বনাওঁ এতিয়া আৰতি চাব যাম দেই আপোনালোককো দেখুৱাম অলপ কেইজন আছে চাওকচোন যায় না বেছি মানুহ নাই নেকি আৰু আপোনালোকে ভিডিঅ'টো শেষ হ'ললৈকে চাই থাকিব দেই চাব কোনে চাই থাকিব আৰু ধুনীয়াকৈ কমেণ্ট দিব লাইকটো দিব দেই পাহৰি নাযাব আপোনালোকে ভিডিঅ' চাই থাকিলে লাইক দিব পাহৰি যায় লাইকটো দিবচোন মনটো ভাল লাগিব মোৰ আহক এতিয়া আৰতি চাব যাওঁ আজি মা ঘৰত আছে নে আমি আহি পালোঁ এতিয়া আৰতি আৰম্ভ হৈছে আৰু এতিয়া ময়ো আৰতি চাম আপোনালোককো আৰতি
ৰুমত মা সোমাইছে আহিলোঁ আমি আহি পালোঁ আৰতি চাই ঘৰত আৰু এতিয়া মুখ হাত ধুম কাপোৰ তাপোৰ খুলি আনা ভাত এতিয়া ভাতো খাব লাগিব ভোক লাগিছে নহয় আৰু সঁচা কথা হোটেলত মোক অ' লৈ আহিল পাহৰি গৈছোঁ ৰে ইমান মানুহ বহুত মানে পাহৰি বহুত বেয়া লাগছে মোক পাহৰি গৈছোঁ হে তেৰি বেয়া নাপাবি নিজৰে তিৰি না নহয় বেয়া নাপাবি দে কালি খুৱাম দে নেকি কালি পুষ্পাঞ্জলি দিব যাম দে যিয়ে নহওক খোৱালে খুৱাব নোখোৱালে নাই ক'ব লগা নাই মই ভাত বনাই থৈ দিছোঁ ভাত খাম বুট ভাজা এতিয়া বুট ভাজা আছে কি আছে আৰু কণী আছে আমলেট বনাম আমাৰ খানা হ'ব আজি আৰু যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো ইমানে লগ পাম নেক্সট ভিডিঅ'ত আকৌ কালি পূজা চাবলৈ লাগিব নহয় আপোনালোকক আকৌ দেখুৱাম দেই এতিয়া বাই বাই আৰু আপোনালোকক ঘুমা ৰাতি হৈছে শুভৰাত্ৰি আমিও ঘুমা বাই গুড নাইট